Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ পুনৰবাৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি মই আছো ফেন্সি বজাৰত। মই গুৱাহাটী আহিছো আপোনালোকক ভিডিও এটা শেয়াৰ কৰিছিলো। এয়া আজি মই ফেন্সি বজাৰ আহিছো। ভিডিওটো চাই থাকিব। और भाई डब्लो रे लिया कुर्ती करना मत डब्लो रे लिया ब्रांडेड कुर्ती करना मत डब्लो रे আৰু এয়া সবে চিঞৰি আছে 200 300 100 আজি সাংঘাতিক ভিৰ ফেন্সি বজাৰ মই ভালকে একো দেখুৱাব পৰা নাই কাৰণে ইমানে ভিৰ মানে খুস্কাৰিবলৈ দিগদাৰ হৈছে ভালকে বস্তুও চাব পৰা নাই মানে আৰু এয়া গৈ আছো আমি আৰু এয়া ইয়াতে কালী পূজা পাতিছিলে এয়া প্ৰসাদ দি আছে সবকে কালী পূজাৰ প্ৰসাদ সবে এনেকে প্ৰসাদ লৈ আছে আমি যেনিবা নললো মানে লোৱা নহল যেনিবা এয়া এনেকে সবকে দি আছে আৰু প্ৰসাদ জুনে খাব পাৰে আৰু মই দেখাব পৰা নাই বাৰু ভিতৰখিনি বিৰাতে ভিৰ মানে কাৰণে ভিতৰখিনি দেখাব পৰা নাই এয়া আমি ভিতৰৰ গলি এটালে সোমাই আহিছো ইয়াতে চাদৰ মেখেলা চাম বুলি আহিছো বাৰু আমি চাদৰ মেখেলাৰ লগতো বহুতো বেলেগ বেলেগ দোকানো আছে বাৰু তথাপি আমি ইয়াতে চাদৰ মেখেলাই চাম বুলি আহিছো চাওচোন কোনখন দোকানত কি ভাল লাগে আৰু ইয়াতে কিন্তু বস্তু কিনিব বিৰাতে ভাল মানে ঢেৰ বস্তু পায় মানে আপুনি চইচ কৰিব পৰা মানে অপচনছ ঢেৰ থাকে আসলতে সেই কাৰণে আহি ভাল লাগে আৰু এয়া চাদৰ মেখেলা চাইছো আমি ইয়াৰ গোটেইখিনিয়ে ভাল লাগিছে বুলিও ক'ব পাৰি মোৰ মানে ভালে লাগিছে কিছুমান এইযোৰ কালাৰটো বিৰাট ভাল লাগিছে এইযোৰৰ এই ৰেড কালাৰযোৰ ভাল লাগিছে আৰু এইযোৰ আমি চাই আছো তলত এইযোৰ গ্ৰীন মানে কিবা অলপ বেলেগ গ্ৰীনটো মানে কলা টাইপৰ গ্ৰীন আৰু এই অৰেঞ্জৰ চাকচোন ইমান ভাল লাগিছে নহয় অৰেঞ্জৰ মোৰ আৰু গুনাৰ ফুল আছে মানে অৰেঞ্জৰ বিৰাট ভাল লাগিছে এযোৰ মিক্স পাট বুলি কৈছে তেওঁলোকে ঠিক আৰু এয়া দেখাই আছে বেলেগ বেলেগ I begin to
মানে ভিৰ একো চাব পৰা নাই ভালকৈ আৰু আমাৰ ওলোৱাত দেৰি হ'ল কাৰণে এতিয়া ৰাতিয়ে হ'ল সেইকাৰণে যাওঁ আৰু বহুত অলপ দূৰো আছে ফেঞ্চি বজাৰৰ পৰা যিহেতু দূৰ অকণমান গণেশগুৰিৰ ফালে যাব লাগিব আমি গতিকে ওলাওঁ আৰু আমি ফেঞ্চিৰ পৰা আৰু এইখন নতুন ফ্লাইঅভাৰখন চাওকচোন ইমান ধুনীয়া লাগিছে নহয় লাইট দি পেলাই ধুনীয়াকৈ সজাইছে বিৰাট ভাল লাগিছে মানে আহি পেলাই গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বিশেষ একো দেখুৱাব নোৱাৰিলোঁ মই সেইবাবে ক্ষমা বিচাৰিছোঁ বহুত বেছি ভিৰ আছিলে মানে আজি ফেঞ্চি বজাৰত সেইকাৰণে মই একো দেখুৱাবই নোৱাৰিলোঁ গতিকে আশা কৰোঁ ক্ষমা কৰিব আৰু ভিডিঅ'টো চাই ভাল পাই লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গতিকে আজিলৈ বাই বাই